নিকাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ৰেচিপিলৈ। আজি ৰেচিপিটো হ'ল গুলাব জামুন মানে লালমোহন। এই ৰেচিপিটো মই কেনেদৰে ট্ৰাই কৰিলোঁ আৰু কি ব্যৱহাৰ কৰিছোঁ আপোনালোককো দেখাওঁ। আহকচোন চাই লওঁ আৰু আশা কৰোঁ নিশ্চয় আপোনালোকেও ট্ৰাই কৰিব। আমিনো কেনেকৈ টেষ্টিকৈ ঘৰতে মিঠাই দোকানৰ দৰে গুলাব জামুন বনাব পাৰোঁ তাকেই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই আজি দেখাম। পাৰফেক্ট গুলাব জামুন যদি আপোনালোকে বিচাৰে তেনেহ'লে এই পদ্ধতিত আপোনালোকে এবাৰ ট্ৰাই কৰিব। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম 1 কাপ গাখীৰ, চেনি 1 কাপ চুজি আৰু অকণমান ঘি আৰু লগতে ফ্লেভাৰৰ কাৰণে 2টামান ইলাচি। আমাৰ প্ৰথম ষ্টেপটো হৈছে চুগাৰ চিৰাপ। চুগাৰ চিৰাপৰ কাৰণে 3 কাপমান জোখাৰে মই পানী দি লৈছোঁ আৰু চেনিখিনিও দি দিলোঁ। চেনিখিনি গলি যোৱালৈকে এনেদৰে আমি লৰাই থাকিম। প্ৰথমে আমি চুজিখিনি কমাই দি ল'ম। মিশ্ৰণখিনি 4-5 মিনিট চফ্ট হোৱালৈকে এনেদৰে লৰাই থাকিম। এয়া আমাৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এই মিশ্ৰণখিনি এতিয়া আমি হাতেৰে ভালদৰে মঠি ল'ম। মঠাটো ভাল নহ'লে ফ্ৰাই কৰোঁতে ফাটি যাব পাৰে, সেইকাৰণে আমি ভালদৰে মঠি ল'ব লাগিব। এতিয়া আমাৰ ডোটো ৰেডি হৈ গৈছে। এতিয়া আমি এটাকৈ বলছ কেইটা বনাই যাম। সাইজটো নিজৰ পছন্দ অনুসৰি আপোনালোকে বনাব পাৰে। এটাকৈ আমাৰ বলছ কেইটা বনাব পৰাকৈ ৰেডি হৈ গৈছে। কেৰাহীখন গেছত পাতি তেলখিনিও দি ল'লোঁ। মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। বলছ কেইটা গোল্ডেন ব্ৰাউন হ'বলৈ দিব।
এটা এটাকৈ এয়া সাৱধানে লৰাই দিব যাতে ভাগি নাযায়। লাহে লাহে কালাৰটো ডাৰ্ক ব্ৰাউন হ'বলৈ ধৰিছে। গোলাপ জামুন কেইটা এয়াৰ চুগাৰ চিৰাপত দি দিম। মন কৰিব চুগাৰ চিৰাপটো যাতে গৰম হৈ থাকে। এয়া ইলাচি কেইটাও মই দি দিছোঁ। এয়া দেখিছেনে ইমান সুন্দৰ কালাৰ হৈছে গোলাপ জামুন কেইটা। এতিয়া মই এটা বাটিত এটা এটাকৈ ট্ৰান্সফাৰ কৰি দিম। এতিয়া মই আপোনালোকক এটা কাটি দেখাই দিম। এয়া দেখিছেনে ইমান ধুনীয়া সুন্দৰ সফ্ট হৈ গৈছে। মোৰ এই গোলাপ জামুনৰ ৰেচিপিটো আপোনালোকে কেনে পালে এটা কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো এবাৰ টাচ কৰি অল কৰি দিব। তেতিয়াহে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমেই পাই থাকিব। ধন্যবাদ।